হেল্ল' আজি হৈছে বাবাৰ জন্মদিন। বাবা আজি 4 বছৰ কমপ্লিট কৰি 5 বছৰত সোমালে। তো জন্মদিন বুলি এটা সৰুকৈ আয়োজন কৰিছোঁ। ইয়াৰ কাৰণে অলপ প্ৰিপাৰেশ্যন কৰি আছোঁ বাৰু। মই এয়া মটনৰ কাৰণে আদা নহৰু অকণমান বটি থৈছোঁ। এইফালে জহা চাউল তিয়াই থৈছোঁ পায়সৰ কাৰণে। আৰু যিহেতু দুপৰীয়া সময় তো এইফালে দালিতে কণী আৰু আলু দিছোঁ আৰু এইফালে ভাত বহাই দিছোঁ। আৰু এটা আইটেম কৰিছোঁ চাটনি, যিটো আমি বটা বুলিও কওঁ। সেইটো হৈছে পুদিনা আৰু ধনিয়া দিছোঁ, তাতে আকৌ মচুৰ দাইল আৰু মগু কেইটামান দিছোঁ। আচলতে জল্দি হৈছে। এতিয়াও অকণমান খাম বাৰু, আৰু পুৰি তৰকাৰীৰ লগতো দিম। ঘুগুনিৰ কাৰণে এইখিনি বস্তু বনাই থোৱা হৈছে। ইয়াতে অকণমান পানী আৰু মছলা দিব লাগিব, মানে অকণমান তেল মাৰি দিব লাগিব আৰু যিয়ে নহওক। আৰু এয়া গাখীৰ পনীৰৰ পায়সৰ কাৰণে, আৰু গাখীৰটো অকণ কম হৈছে আৰু আধা লিটাৰ আনিব লাগিব। তো এয়া হৈছে বুট মগু আৰু অকণমান উপকৰণ। এইফালে আকৌ গাখীৰ পগাব লৈছোঁ পায়সৰ কাৰণে, আৰু এইখিনি আধা লিটাৰ এক্সট্ৰাকৈ আনিলোঁ। আৰু এইফালে আকৌ মা ঘুগুনি বনাই আছে। ঘুগুনিটো মানে শাহুমাই বনাইছে। আৰু কি যিয়ে নহওক, কি হৈছে মানে প্ৰগ্ৰেমটো বহুত একদম সৰু বুলি কৰিম বুলি ভাবিছিলোঁ, যিহেতু বাবুৰ বিয়া আছিলে। বিয়াৰ জন্মদিনৰ দুদিন আগত আহিছোঁ, পাহৰিয়ে গৈছোঁ বাবাৰ যে জন্মদিন আছে। তো কলা কিচমিচ আছিল, তো সেয়াই দি দিলোঁ আৰু তাড়াতাড়িকৈ একো যোগাৰ কৰা নহ'ল। এয়া ছাগলী মাংস, প্ৰথমবাৰ বনাইছোঁ আৰু ছাগলী মাংস, কি হয় নাজানো। আৰু এয়া পুৰি বনাইছে মাহীয়ে, আৰু মায়ে বনাইছে। মা পুৰি কেইখন দলি আছে, মাহী বনাই আছে। যিয়ে নহওক এনেকৈ মিলামিলিকৈ কৰিছোঁ তাড়াতাড়িকৈ। আৰু এইফালে চিকেন বনাইছোঁ অকণমান, মটন নোখোৱাবিলাকে চিকেন খাব। আৰু যিহেতু ময়ে মটন নাখাওঁ, গতিকে চিকেনটো অনা হৈছে। তো আনফালে দালিও বনাইছোঁ। এইখিনি কিন্তু আমি ঘৰৰ, আৰু এইফালে পনীৰ আৰু কণীও আছে। পনীৰখিনি বাবা, কণীখিনি দেউতাৰ। আচলতে কি হৈছে, আমি ঘৰৰ মানুহখিনি মাংসটো এতিয়া নাখাওঁ, বাকী আলহীখিনিক মাংসখিনি দিম বাৰু পুৰি তৰকাৰীৰ লগত। আৰু এইফালে ভাত হৈ গৈছে। আৰু ভিডিঅ' বৰ বিশেষ কেনেকুৱা কৰা হোৱা নাই, যিহেতুকে ভিডিঅ'টো ময়ে কৰিছোঁ আৰু কামবিলাকো ময়ে কৰিছোঁ বুলি ক'লে ভুল নহয়। গতিকে দুকপিমান ফটোকে লগাই দিছোঁ। তো আৰু শেষত কেইকপিমান মই ফটো লগাই দিছোঁ। আৰু আশা কৰোঁ সকলোৱে যাতে বাবাক আশীৰ্বাদ দিয়ে, সেয়াই আৰু। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।